শিক্ষাৰ্থীসকল মই আজি তোমালোকক ব্যাকৰণৰ নট্ববিধি বিষয়টো শিকাম। নট্ববিধি শিকোৱাৰ আগতে আমি জানিব লাগিব নট্ববিধিনো কি। আমাৰ অসমীয়াৰ ব্যঞ্জন বৰ্ণমালাখনত ন দুটা আছে, এটা দন্ত্য ন আৰু এটা মূৰ্ধন্য ন। আমি দেখো দন্ত্য নৰ ব্যৱহাৰটো মূৰ্ধন্য নৰ তুলনাত বেছি। এই কাৰণেই দন্ত্য নটো মূৰ্ধন্য নৰ তুলনাত বেছি যে মূৰ্ধন্য নটো কিছুমান নিয়ম মতেহে বহে, কিছুমান কাৰণতহে মূৰ্ধন্য নটো বহে, সকলো ঠাইতে মূৰ্ধন্য ন নবহে। সেইকাৰণে মূৰ্ধন্য নটো কমকৈ ব্যৱহাৰ হোৱা আমি দেখো। এই দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন ব্যৱহাৰ হোৱা যিটো বিধি, সেই বিধিটোকে কোৱা হয় নট্ববিধি বুলি। আৰু দন্ত্য ন মূৰ্ধন্য ননো কি কি কাৰণত হয় সেই কথাকেইটা আমি শিকোৱা হৈছো। মই তিনিটা ইয়াত উদাহৰণ লিখি থৈছো। উদাহৰণ কেইটা চোৱা। প্ৰথমটো লিখিছো মই কৰ্ণ। এই কৰ্ণ শব্দটোক ভাঙিলে এনেকুৱা হব ক যোগ অ যোগ ৰ যোগ মূৰ্ধন্য ন যোগ অ, কৰ্ণ। নট্ববিধিৰ প্ৰথমটো নিয়মেই হৈছে ৰি ৰ আৰু মূৰ্ধন্য ষৰ ঠিক পিছতেই থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। এতিয়া চোৱা, কৰ্ণৰ কৰ পাছত অ আছে, অৰ পাছত ৰ আছে আৰু ৰৰ ঠিক পিছতেই মূৰ্ধন্য নটো আছে, ৰৰ ঠিক পিছতেই মূৰ্ধন্য নটো আছে। তাৰ মানে মই কলোৱেই নহয় ৰি ৰ ষৰ ঠিক পিছতেই থাকিলে দন্ত্য ন মূৰ্ধন্য ন হয় বুলি। ৰৰ ঠিক পিছতেই থকাৰ বাবে এই নটো মূৰ্ধন্য ন আছে। ঠিক তেনেকৈ এইটো চোৱা, এইটো লিখিছো মই তৃণ। দন্ত্য ত যোগ ৰি যোগ মূৰ্ধন্য ন। মনত পেলোৱা আছে নিয়মটো, ৰি ৰ আৰু ষৰ ঠিক পিছত। এইটো চোৱা, ৰি ঠিক পিছতে আছে ন, সেইকাৰণে এইটো মূৰ্ধন্য ন আছে। ইয়াৰ পিছত চোৱা কৃষ্ণ। ক যোগ ৰি যোগ মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ন যোগ অ। এইটো বৰ্ণ বিশ্লেষণ কৰিলে শব্দ তেনেকুৱা হব। ইয়াত চোৱা, ৰি মূৰ্ধন্য ষটোৰ ঠিক পিছত নটো আছে, সেইকাৰণে এইটো মূৰ্ধন্য ন আছে। এতিয়া তোমালোকে বুজি পালা, প্ৰথম বিধিটো গম পালা যে ৰি ৰ আৰু ষৰ যদি ঠিক পিছতেই থাকে তেতিয়াহলে নটো কি নহব, দন্ত্য ন নহয়, সেইটো মূৰ্ধন্য ন হব। ইয়াৰ পিছত আমি অন্য এটা বিধিলৈ আগবাঢ়ো। শিক্ষাৰ্থীসকল, ইতিমধ্যে মই তোমালোকক প্ৰথমটো নিয়ম শিকাই দিলো নট্ববিধিৰ। এতিয়া আমি দ্বিতীয়টো নিয়মলৈ যাওঁ। দ্বিতীয়টো নিয়মত চোৱাচোন কি আছে, ৰি ৰ আৰু মূৰ্ধন্য ষৰ পাছত ব্যৱধায়ক স্বৰবৰ্ণ ক বৰ্গৰ কোনো বৰ্ণ বা য় ৱ নাইবা হ থাকিলে পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। কি হব, ৰি ৰ আৰু ষৰ পাছত ৰি ৰ আৰু মূৰ্ধন্য ষ। মূৰ্ধন্য ষৰ পাছত ৰি ৰ আৰু মূৰ্ধন্য ষৰ পাছত ব্যৱধায়ক স্বৰবৰ্ণ। স্বৰবৰ্ণ কোনখিনি, অ, এইখিনি স্বৰবৰ্ণ। স্বৰবৰ্ণৰ কোনো বৰ্ণ, ক বৰ্গৰ কোনো বৰ্ণ, ক বৰ্গ কোনখিনি, ক বৰ্গ হৈছে কৰ পৰা ক খ গ ঘ ম, এইখিনি হৈছে ক বৰ্গৰ বৰ্ণ। ক বৰ্গৰ কোনো বৰ্ণ নাইবা অন্তস্থ য় ৱ হ, এই তিনিটা বৰ্ণ যদি থাকে তেতিয়া দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। মই আকৌ এবাৰ কৈ দিছো, ৰি ৰ আৰু ষৰ পাছত ব্যৱধায়ক স্বৰবৰ্ণ, স্বৰবৰ্ণৰ যিকোনো বৰ্ণ, স্বৰবৰ্ণ ক বৰ্গৰ কোনো বৰ্ণ নাইবা অন্তস্থ য় ৱ হ, এই তিনিওটাৰ কোনোবা এটা বৰ্ণ যদি থাকে তেতিয়াহলে দন্ত্য ন মূৰ্ধন্য ন হব। এতিয়া আমি উদাহৰণ এটা চালে ভালকৈ বুজি পাম। এইটো চাচোন, কৃপন। ক যোগ ৰি যোগ প যোগ অ যোগ মূৰ্ধন্য ন, এইকেইটা বৰ্ণ লগ লাগি কৃপন শব্দটো হৈছে। ৰিৰ পাছত প আৰু অটো ব্যৱধায়ক হিচাপে আছে। ৰিৰ পাছত ক বৰ্গৰ কোনো বৰ্ণ বুলি ইয়াত কোৱা হৈছে নহয়, ক বৰ্গৰ কোনো বৰ্ণ প।
আৰু অ স্বৰবৰ্ণৰ বৰ্ণ অ ব্যৱধায়ক হিচাপে আছে কাৰণে এই নটো মূৰ্ধন্য ন আছে কৃপণৰ নটো মূৰ্ধন্য ন আছে ঠিক তেনেকৈ আমি ৰামায়ণটো চাওঁ চাচোন ৰ যোগ আ যোগ ম যোগ অ যোগ য় যোগ ন ৰামায়ণ ইয়াতে চোৱা ৰৰ পাছত কৈছে নহয় ৰি ৰ আৰু হ আছে নহয় ৰৰ পাছত কি আছে আ স্বৰবৰ্ণৰ বৰ্ণ ম প বৰ্গৰ বৰ্ণ আ স্বৰবৰ্ণৰ বৰ্ণ আৰু য় ইয়াত দিছে নহয় য় ও হ য় এইকেইটা ব্যৱধায়ক হিচাপে আছে কাৰণে এই নটো মূৰ্ধন্য ন আছে ঠিক তেনেকৈ বৰষুণটো চাওঁ কি কাৰণে মূৰ্ধন্য ন আছে বৰষুণটো ভাঙিলে এনেকুৱা হয় ব যোগ অ যোগ ৰ যোগ অ যোগ মূৰ্ধন্য অ যোগ ৰস্ব যোগ মূৰ্ধন্য ন ইয়াত চোৱা ৰি ৰ আৰু হ এইটো হ মূৰ্ধন্য হৰ পাছত কি আছে ব্যৱধায়ক হিচাপে স্বৰবৰ্ণৰ ৰস্ব আছে আৰু সেই কাৰণে ইয়াত থকা নটো মূৰ্ধন্য ন আছে এতিয়া এই বিধিকেইটাৰ লগত আৰু এটা কথা তোমালোকে দেখিবলৈ পাবা সেইটো হৈছে কোনোবা এনেকুৱা ধৰণৰ বৰ্ণ থকাৰ পাছতো কিন্তু দন্ত্য ন মূৰ্ধন্য ন নহয় কি কাৰণত নহয় সেই কথাটো মই তোমালোকক কৈ শুনিলো এই কাৰণেই নহয় যে বিদেশী ভাষাৰ পৰা আমাৰ অসমীয়া ভাষালৈ কিছুমান শব্দ ধাৰ কৰি লোৱা হৈছে এটা ভাষাত কেৱল নিজৰ ভাষাৰ শব্দকেইটাই সমৃদ্ধিশালী কৰিব নোৱাৰে ভাষা এটাৰ শব্দ ভাণ্ডাৰত তাৰ কাৰণে আমি কিছুমান বিদেশী শব্দ সময়ে সময়ে প্ৰয়োজন সাপেক্ষে লৈ লওঁ বিদেশী ভাষাৰ পৰা আৰু সেইবোৰ শব্দ পৰৱৰ্তী সময়ত আমাৰ নিজৰ ভাষাৰ শব্দৰ দৰে ব্যৱহাৰ হয় তেনেকুৱা এটা উৎকৃষ্ট উদাহৰণ তোমালোকে শুনি আছা কৰোনা এইটো হিচাপ মতে হ'ব লাগিছিল এনেকৈ এইটো বানানটো বহুতে বহুত ধৰণে লিখে মই এনে ধৰণে লিখিছো এনেকৈ মূৰ্ধন্য ন দি হ'ব লাগিছিল কিন্তু এইটো দন্ত্য ন আছে এই কাৰণে হৈছে যে এই শব্দটো আমাৰ ভাষাৰ শব্দ নহয় গতিকে মানুহৰ নামৰ ক্ষেত্ৰত আৰু এনেকুৱা বিদেশী শব্দৰ ক্ষেত্ৰত কেতিয়াবা নক্তবৃদ্ধিৰ নিয়মটো নাখাতে তাৰ উপৰি বাকি যিবোৰ শব্দ আছে যিবোৰত নক্তবৃদ্ধি হ'ব লাগে বিধিৰ নিয়ম অনুসৰিয়ে হয় কিন্তু বিদেশী শব্দ আৰু মানুহৰ নামৰ ক্ষেত্ৰত কেতিয়াবা নক্তবৃদ্ধি নহবও পাৰে এই দ্বিতীয় বিধিটো কি কাৰণেনো মূৰ্ধন্য ন হৈছে সেইটো বুজি পালা আমি এতিয়া তৃতীয় বিধিটো শিকিম এইটোত চোৱাচোন মই দুটা উদাহৰণ লিখি থৈছো মই তোমালোকক উদাহৰণ কেইটা দেখুৱাই দিওঁ উদাহৰণ কেইটা দেখুৱাই দিলে তোমালোকে গমেই পাবা কি কাৰণত হৈছে মই এটা প্ৰথমতে লিখিলো কণ্ঠ তাৰপিছত লিখিছে এটা কণ্ঠ কণ্ঠটো ভাঙিলে এনেকুৱা হয় ক যোগ অ যোগ ন মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত যোগ অ যোগ ক কণ্ঠ আৰু কণ্ঠটো ভাঙিলে এনেকুৱা হয় ক যোগ অ যোগ মূৰ্ধন্য ন যোগ মূৰ্ধন্য থ যোগ অ কণ্ঠ দেখিছানে এই আখৰ কেইটালৈ মন কৰা এই দুটা যুক্তাক্ষৰ এই যুক্তাক্ষৰ কেইটা কি কি মই এইটো মূৰ্ধন্য ন কওঁ এইটো মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত আৰু এইটো যুক্তাক্ষৰ মন কৰা মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত অকমান চাগে কৰিব নিশ্চয় পাৰিছা মূৰ্ধন্য ত বৰ্গৰ লগত যেতিয়া ন যুক্তাক্ষৰ হয় বা যুক্ত হয় তেতিয়া সদায় মূৰ্ধন্য নহে হয় দন্ত্য ন মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত নহয় মূৰ্ধন্য ত বৰ্গৰ বৰ্ণ কোনখিনি মূৰ্ধন্য ত মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ধ আৰু মূৰ্ধন্য ন এই পাঁচটা আখৰ মূৰ্ধন্য ত বৰ্গৰ বৰ্ণ আৰু এই পাঁচটাৰ লগত যেতিয়া ন যুক্ত হবলগীয়া থাকে তেতিয়া সদায় মূৰ্ধন্য নহে যোগ হয় দন্ত্য ন যোগ নহয় কথাটো মনত ৰাখিবা এইকেইটা হৈছে নক্তবৃদ্ধিৰ নিয়ম কি কাৰণত দন্ত্য ন মূৰ্ধন্য নহয় এইকেইটা নিয়মতে সোমাই আছে তোমালোকে এতিয়া কেইটামান নক্তবৃদ্ধি থকা শব্দ এনেধৰণে বিচাৰি উলিয়াই ভাঙিবলৈ যত্ন কৰিবা আৰু কি কাৰণেনো দন্ত্য ন মূৰ্ধন্য ন হৈছে তাৰ কাৰণটো বহীত লিখিবা আজিলৈ ইমানতে সামৰিছো পৰৱৰ্তী ভিডিঅ'ত মই সত্ৰবিধিৰ নিয়মখিনি দেখুৱাই